guys, namaskar and good morning. Welcome back to my lesson. আপোনালোকৰ কিবেদত আমি ভালে ওলাইছো গমে পাইছে কৰবাত যাওঁ আজি ক'ত যাওঁ দেখুৱাই থাকিম ভিডিঅ'ত কাম আছে আৰু দেখুৱাই থাকিম আজি কি কি কাম কৰো আপোনালোকক আহি পালো এতিয়া এয়া কনভেন্টৰ সন্মুখত টংলাত আৰু আমাৰ বাইদেউজনীৰ পাৰ্লাৰ ডিম বিউটি পাৰ্লাৰ আৰু ভাবিছো আজি চুলিখিনি অকমান কিবা কিবি কৰো চুলিখিনি অকমান হাইলাইট কৰিম বুলি ভাবিছো আৰু চাও কি ৰিজাল্ট ওলাই আৰু আপোনালোকক দেখুৱাই থাকিম আমি দুজনী লগ হলে মানে কথা আৰু শেষ নহয় আৰু ববিবা আৰু মই লগ হলে মানে বহুত কথা আৰু আমাৰ এতিয়া মানে কথাখিনি দিব পৰা নাই মানে ফেনখনে বৰ শব্দ কৰি আছে কিন্তু কথাখিনি মানে মিউট কৰি মই আকৌ বেকগ্ৰাউণ্ড ক'ব লগা হ'ল আৰু এওঁ বিউটি পাৰ্লাৰৰ লগতে কাপোৰো চিলাই আৰু এনেকৈ নিব আহিছে মেখেলা চাদৰ চিলাব দিছিল তাকে ভাইটি দুজনে মানে লৈ গ'ল আৰু অকমান মানে ভয়ো লাগি আছে মোৰ কি বা হয় চুলিখিনি বেয়াই হয় নেকি সেইকাৰণে গুৰিৰ পৰা লগাব দিয়া নাই আৰু সন্মুখতে লগাব দিছোঁ ফাৰ্ষ্ট টাইম কৰি আছোঁ হাইলাইট কি বা হয় নাজানো আৰু চুলিখিনি কাটিব দিলোঁ অকণমান কাটি গৈছিল আৰু ছুটি হৈ কপি নাখায় আহিলোঁ আমাৰ বিউটিচিয়ান বাইদেউৰ পৰা কিবা হয় চুলিখিনি ইফালে কমে হ'ল আৰু আকৌ আনিব লাগিব আনিব লাগিবতো আৰু কম হ'লে কেনেকুৱা দেখা হ'ব ভালকৈ ক'ব ওলাই অহা বুলি ক'ব কোনোবাই দেখা পালে লগাইছে কথাটো ভালকৈ লগাব পাৰে সেনেকৈ ক'ব আমি যেনেকৈ বেলেগ আকৌ আনিব দিয়ক মানসিক ফোন মাৰক আৰু ফটোটো দি দিয়ক নাচিনে বাৰু বেয়া হ'লেও আপুনিয়ে ভাল হ'লেও আপুনিয়ে যি কৈছে চব আপুনি কৈছে মই একো কৰা নাই বেয়া হ'লেও আপুনি ভাল হ'লেও আপুনি সদায় আৰু কিমান ক'লা কৰি থাকিম অলপ বেলেগ কালাৰ চুলিখিনিৰ নামতো ইমান পইচা হাতে থাকিব লাগে আমি হয়নে বেকা থাকিলে পোন কৰিব লাগে পোন থাকিলে বেকা থাকিব লাগে বেকা কৰিব লাগে ক'লা হ'লে ৰঙা কৰিব লাগে ৰঙা হ'লে ক'লা কৰিব লাগে আমাক ক'লা ক'লা লাগে থাকিবা ৰঙা ৰঙা লাগে মুঠতে শান্তি নাই আৰু শান্তি নাই চবে কৈ থাকা মোৰ চুলিখিনি ক'লা আৰু পিছে ক'লা যদি অলপমান হেৰি কৰি লওঁ ৰঙা কৰি লওঁ সদায় যদি এনেকৈ কোনোবা মাথাটো ধুই লৈ দিলে হয় ইমান ভাল লাগিব মজা হৈ গৈছে মজা ইয়াৰ ইচ্ছা আছিল বহুত দিনৰ পৰা মাজে মাজে ইচ্ছাটো পাহৰি থাকোঁ তাৰপিছত এতিয়া হ'ল আৰু আপোনাৰ জহতে হ'ল এনেকুৱা চকীকেইখন উঠিবলৈ মোৰ ইমান ভয় লাগে মানে পিছফালে পৰি যাম নেকি তেনেকুৱা লাগি থাকে মোৰ মানে আৰু আহিব দেই এওঁৰ পাৰ্লাৰলৈ আমাৰ টংলা আৰু পানেৰীবাসীসকল দূৰৰবিলাক বাৰু আহিব নোৱাৰে আহিব দেই বহুত ধুনীয়া কাম হয় আৰু বিউটি পাৰ্লাৰৰ লগতে কাপোৰ চাপোৰো মেখেলা চাদৰ আদি চিলাব দিব পাৰিব আপোনালোকৰো কামখিনিও হ'ব আৰু লগতে এওঁৰো অকণমান হেল্প হ'ব এওঁ যিহেতু ছিংগল মাদাৰ হয় সেইকাৰণে কথাখিনি কৈ দিলোঁ আৰু ভাল লাগছে বাইদেউ সঁচাকৈ ভাল লাগছে মিছন 1 to সাকসেস হৈ গ'ল এবাৰ মিছন 3 কাৰণে মানে ৰেডি আৰু এতিয়া ভাল লাগছে
মচলি নহয় নিচিনা লাগিছে দুপেকেট আনিলোঁ মানে কম হৈ গ'ল সন্মুখৰ ফালে অকণমান লগাম বুলি ভাবিছিলোঁ আৰু পিছত আকৌ আনি মানে সন্মুখৰ ফালে লগাই ল'লোঁ আৰু ইমান কম থাকে পেকেটত গধূলি হ'ল যে অহাৰ সময়ত দেখুৱাব নহ'ল দৌৰা দৌৰিকৈ আহিলোঁ আৰু ভাবিছোঁ ঘৰতে দেখুৱাই দিওঁ আৰু এয়া কালাৰ কৰাৰ পিছত কেনেকুৱা লাগিছে জনাবচোন